Hey dosto, কি খবৰ? মোৰ ভালে। আৰু বহুদিন মই ভিডিঅ' আনিব পৰা নাছিলোঁ। আজি ভিডিঅ' এটা লৈ আহিলোঁ আৰু প্ৰতিদিনে মোৰ ভিডিঅ' পাই থাকিব বুলি মই মোৰ ফালৰ পৰা ক'লোঁ। সো ভিডিঅ'টো উদ্দেশ্য হৈছে কি আমাৰ ধেমাজি টেলিভিজনত হয়। ধেমাজি টেলিভিজনৰ স্বাগত হোটেলৰ সন্মুখত এখন বাছ এক্সিডেণ্ট হৈছিল আৰু সেই এক্সিডেণ্টটো ঈশান নিউজত দিছিল। ঈশান নিউজৰ পৰা মই ফেচবুকত শ্বেয়াৰ কৰিছিলোঁ আৰু শ্বেয়াৰ কৰোঁতে এজন ডেভিড সোণোৱালৰ ব্যক্তি এজনে বৰ বেয়াকৈ কমেণ্ট কৰিছে। কমেণ্টটো মই দেখাম। প্ৰথম কি এক্সিডেণ্ট হৈছিল সেই এক্সিডেণ্টৰ ভিডিঅ'টো আমি চাই লওঁ। ধেমাজিৰ টেলিজানৰ খাৱৈত পাগৰি পৰিল পৰিবহণ নিগমৰ এখন বাছ আৰু বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পৰিল 15 নং ঘাইপথৰ কাষত থকা দখাৱৈত। প্ৰথমে প্ৰাণ ৰক্ষা বাছখনৰ 35 গৰাকী যাত্ৰী। ডিব্ৰুগড়ৰ পৰা মাজুলীলৈ ৰাস চাবলৈ আহিছিল লোকসকল আৰু মাজুলীৰ পৰা উভতনি যাত্ৰাতেই এই দুৰ্ঘটনা সংঘটিত হয়। তাৰপৰা পিছত মই মাজুলী যাব ওলাইছিলোঁ। গাড়ীখন কি বুজুতি পিছৰ গ'লে একো ধৰিব নোৱাৰিম। কিমান যাত্ৰী আহিছিলে? 35। আপোনাৰ ক'ৰ পৰা আহিছিলে? ডিব্ৰুগড়। কিমান সময়তে ঘটনাটো সংঘটিত হ'ল? 20 মিনিটৰ আগত। কোনোবা যাত্ৰী কিবা আহত হৈছে নেকি? নাই একো নাই। বাছখন মানে আমি হোটেলত খাইছিলোঁ, খাই মেলি তাৰপিছত গোটেইবিলাকে যাবলৈ ওলাইছোঁ। তেনেকুৱাতে মানে বাছখন মানে বেক কৰিছিলে নেকি। বেক কৰোঁতে মানে তেওঁ কেনেকৈ কি হ'ল নাজানো, একদম পিছলৈ গৈ আছে বাছখন তাৰমানে। তাৰপিছত আমিতো ইমান হয় চবেই চিঞৰিছোঁ মানে তাৰপিছত হেৰি হয় ৰখি গ'ল আৰু তাৰপিছত কেনেকৈ নামিছোঁ আমি নিজেই নাজানো। আচ্ছা, আপোনালোকে ক'ৰ পৰা আহিছিলে আৰু কিমানজন যাত্ৰী আহিছিলে? আমি ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ মাজুলী সত্ৰলৈ যাবলৈ। কোন ঠাইৰ পৰা আহিছিলে আপোনালোকে? বিষ্ণুনগৰ আৰু আধা কিছুমান। আপোনালোকে নিশ্চয় ভিডিঅ'টো বা নিউজটো দেখিলে। সেই ভিডিঅ'টো বা নিউজটোক লৈ মেলি ডেভিড সোণোৱাল নামৰ এজন ব্যক্তিক কি কমেণ্ট কৰিছিল সেই নিউজটোক লৈ, সেই কমেণ্টটো দেখাই আছোঁ মই। প্ৰথমতে প্ৰাণ ৰক্ষা 35 জনৰ একো হোৱাই নাই, পাছত খহি গৈ সোমাই গৈছে। অকল বাল নিউজ দিছ। আৰে ভাই, তুমি নিউজ চাব জানো? তুমি নিউজৰ শব্দ অৰ্থ কি জানা অসমীয়াত? নাজানা যদি কৈ দিছোঁ শুনা। নিউজ হ'ল অসমীয়াত শব্দ অৰ্থ খবৰ বাতৰি, গম পালা? নাজানো যদি শিকি ল। আৰু তই ক'লি যে বাল নিউজ দিছ কেলা, কি মানে কি ছ'চিয়েল মিডিয়াত এনেকৈ কমেণ্ট দিয়াটো কি তোমাৰ পৰম্পৰাগত নেকি? সেইটো কি আমুকৰ তামুক হ'ল সেইটো কি নিউজ নহয়? অৰ্থ নাইকিয়া চালা ধুত। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। বাই।